তো ভাই লোক আমি এতিয়া নতুন নৰনাৰায়ণ সেতুৰ ওপৰলৈকে উঠি আহিলোঁ আৰু এইখন হৈছে আমাৰ নতুন নৰনাৰায়ণ সেতু। এখন হৈছে আমাৰ পুৰণি নৰনাৰায়ণ সেতু আৰু পুৰণি বুলি এইকাৰণেই কৈছোঁ কাৰণ নতুনকৈ আৰু এখন নৰনাৰায়ণ সেতু বনাই থকা হৈছে আৰু সেইখনৰ তলেদি হয়তো ট্ৰেইন লাইন নাথাকিব, কিন্তু কামবিলাক বহুত সোনকালে কৰিবলৈ চেষ্টা কৰা হৈ আছে আৰু এই কামবিলাক হোৱাৰ পিছত কিমানখিনি দীঘল হ'ব সেই সকলোখিনি আমি গম পাম। কিন্তু এয়া চাওক কিমান ডাঙৰ ডাঙৰ মেচিন লগাইছে আৰু এই ৰাস্তা চাওক না বন্ধুসকল, ৰাস্তা ৱাও। সেতুটো বনোৱাৰ কাৰণটো কি আৰু এই নতুন নৰনাৰায়ণ সেতুটো কিমান দীঘল হ'ব আৰু কিমান ইয়াৰ টকা খৰচ হ'ব সেই সকলোখিনি আমি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আমি পুৰণা নৰনাৰায়ণ সেতুৰ পৰা আৰম্ভ কৰোঁ। নতুন নৰনাৰায়ণ সেতুখনলৈ যাবলৈ হ'লে আপোনালোকে পাৰ কৰিব লাগিব প্ৰথমতে হৈছে আমাৰ পুৰণি নৰনাৰায়ণ সেতু আৰু পুৰণি নৰনাৰায়ণ সেতু বুলি এইকাৰণে কৈছোঁ কাৰণ নতুনকৈ আৰু এখন নৰনাৰায়ণ সেতু হৈ আছে আৰু এই নৰনাৰায়ণ সেতুখনৰ ইনগ্ৰেশ্যন কৰিছিল 15 এপ্ৰিল 1998 চনত সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী। আৰু এই নৰনাৰায়ণ সেতুখনৰ দীঘল আছিল প্ৰায় 2 কিলোমিটাৰৰ ওপৰত আৰু ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম দিয়া হৈছিল দি ব্ৰেড ৱেইট ভাৰ্ন এণ্ড জেছফ কনষ্ট্ৰাকশ্যন কোম্পানী লিমিটেড। ৰাস্তা চাওক না ভাই লোক কিমান ধুনীয়াকৈ ৰাস্তা বনাইছে আৰু আমি যেন গোৱালপাৰা টহল ডুবাইত আছোঁ এনেকুৱা এটা ফিলিং আহি যায়। ৱাও ভাই লোক আহি পালোঁ এতিয়া আমি নতুন নৰনাৰায়ণ সেতুৰ ওপৰত আৰু এয়া চাইছে না ৰাস্তাবিলাক ইমান নিট এণ্ড ক্লিন। ইয়াতে মানে আপুনি ফু মাৰি ঘূমাব পাৰিব কিন্তু ডেটল চাবোন দি আপুনি গা ধুব নালাগে। এটা চাইছে মানে নতুন নৰনাৰায়ণ সেতুৰ ওপৰত উঠি এটা বস্তু আমি গম পালোঁ যে এই নতুন নৰনাৰায়ণ সেতুখন এনেকৈ এটা ভুলভুলীয়া ৰাস্তা যেনেকৈ আমি সাধাৰণতে বা দিল্লী মুম্বাইত এনেকুৱা ঠাইত দেখা পাওঁ, কিন্তু এনেকৈ আজি এইবাৰ যে আমাৰ গোৱালপাৰাত এনেকুৱা ধৰণৰ ৰাস্তা বনাইছে দেখিয়ে আচৰিত হ'ব লগা। আৰু নতুন নৰনাৰায়ণ সেতুখন কিমান টকা খৰচ হ'ব আৰু কিমান ডাঙৰ হ'ব সেয়া সকলোখিনি আমি আপোনালোকক এটা এটা কৰি জনাই থাকিম। ভাই লোক চাই আছে যে আপোনালোকে এই নতুন নৰনাৰায়ণ সেতুখন আৰু এই নৰনাৰায়ণ সেতুখন বনাওঁতে মোটামুটি আনুমানিক 800 কোটি টকামান খৰচ হ'ব পাৰে বা তাতকৈ কমো হ'ব পাৰে, বেছিও হ'ব পাৰে। এয়া সঠিকভাৱে এতিয়া ক'ব পৰা নাযায়। চ' পিছলৈকে আমি সকলোখিনি গম পাম। ভাই লোক আপোনালোকে যে চাই আছে এইটো ৰাস্তা চিধা চিধি গুৱাহাটীলৈ গুচি যাব আৰু আপোনালোকে যদি এইটো ৰাস্তা দি তলেদি নামি এৰি যায় তেনেহ'লে আপোনালোকে পুৰণা নৰনাৰায়ণ সেতুৰ ওপৰেদি গোৱালপাৰা যাই পাব আৰু এইফালেদি আপোনালোকে গুৱাহাটীও যাব পাৰিব। চ' আপোনালোকে এইফালেদি যদি যায় এইফালেদি আপোনালোকে বঙাইগাঁও যাব পাৰিব। চ' ৰাস্তাবিলাক বন্ধুসকল ইমান কনফিউজন হৈ আছে, মানে এটা বুলবুলীয়া দৰে ৰাস্তাবিলাক বনাইছে। এনেকুৱা ৰাস্তা সাধাৰণতে আমি ডুবাইত দেখা পাওঁ, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ গোৱালপাৰাত ইমান ধুনীয়াকৈ ৰাস্তা বনাইছে। আপোনালোকে ৰাস্তা চাই আচৰিত হ'ব যে ইমান ধুনীয়া ৰাস্তা আমাৰ গোৱালপাৰাত। ভাই লোক চাৰিওফালৰ নাজাৰাখিনি আপোনালোকে নিজ চকুৰে নেদেখিলে আপোনালোকে বুজি নাপাব যে কিমান ধুনীয়া এই নাজাৰাখিনি। ৱাও। তো ভাই লোক চাওক নতুন নৰনাৰায়ণ সেতুৰ কাম তামাম চলি আছে আৰু কিছুদিন পিছতে এই নতুন নৰনাৰায়ণ সেতুখন আমাৰ ৰেডি হৈ যাব আৰু এই নৰনাৰায়ণ সেতুখন মুঠতে লজিষ্টিক পাৰ্কৰ লগত লিংক হ'ব আৰু ইয়াত ডাঙৰ ডাঙৰ ট্ৰাকবোৰ আহি লজিষ্টিক পাৰ্কত যোনটো যাব এই নৰনাৰায়ণ সেতুৰ ওপৰখনে যাব। আৰু ইয়াৰ বন্ধুসকল হৈছে আমাৰ পুৰণা নৰনাৰায়ণ সেতুখন। নতুন নৰনাৰায়ণ সেতুখনৰ প্ৰায় 55টাৰ পৰা 60টামান পোষ্ট হ'ব আৰু ইয়াৰ প্ৰায় বেছিভাগ পোষ্টে ইতিমধ্যে তৈয়াৰ হৈ গৈছে। আৰু আইলক নতুন নৰনাৰায়ণ সেতুৰ কাম তামাম চলি আছে আৰু ডাঙৰ ডাঙৰ ক্ৰেনেৰে কৰা হৈ আছে যাতে সোনকালে কামটো কমপ্লিট হয় আৰু ডাঙৰ ডাঙৰ বাছ ট্ৰাক সকলো এই নৰনাৰায়ণ সেতুৰ ওপৰেদি চলাচল কৰে। তো ভাই লোক ৰাস্তা চাব পাৰে আপোনালোকে যেনে ডুবাইত আহিছোঁ আৰু এইফালে এটা লিংক ৰোড আৰু এইফালে এটা লিংক ৰোড হৈ আছে। চ' এই লিংক ৰোডটো গৈ লগ হ'ব আমাৰ পুৰণি নৰনাৰায়ণ সেতু আৰু এইটো হৈছে আমাৰ নতুন নৰনাৰায়ণ সেতু। আৰু নতুন নৰনাৰায়ণ সেতুৰ কাম তামাম চলি আছে, একদম মানে কনষ্ট্ৰাকশ্যনৰ কাম ইমান ধুনীয়াকৈ চলি আছে মানে আপোনালোকক দেখিলে আচৰিত হ'ব। তাৰ লগে লগে মই আপোনালোকক দেখুৱাই আছোঁ ইমান ধুনীয়া এটা নাজাৰা চাই আপোনালোকে দিল খুচ হৈ যাব। ভাই লোক ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব আৰু আমাৰ ফেচবুক পেজটো বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।